জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিষয়ে সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই কি ক'লে ভালদৰে এবাৰ মন দি শুনকচোন। ওপৰত CID তদন্ত হৈছে, মই ক'লো সকলোৰে ষ্টেটমেণ্ট লোৱা হৈছে, দুজন ব্যক্তিৰ নাম হৈছে, তেওঁলোকক আমি ইণ্টাৰোগেট কৰিম বুলি কৈছোঁ। তদন্তৰ বিষয়ে আমি এতিয়া সৰু সজাই জুবিনৰ মানুহখিনিক অনুৰাগীখিনিক মেনেজ কৰিম নে আমি তদন্তৰ খবৰ ল'ম নে তেওঁক মাটি ক'ত দিম, যোৰহাটৰ দাবী, সোণাপুৰৰ দাবী, সমাধি সেইবিলাকৰ আমি চিন্তা কৰিম। গতিকে চব ওৱান আফটাৰ ওৱান হ'ব। আৰু আপোনালোকে আৰু এটা কথা বুজিব যে ছিংগাপুৰত ঘটনাৰ অকাৰেঞ্চিজ ইন ছিংগাপুৰ, গতিকে ছিংগাপুৰ পুলিচে তাক তদন্ত কৰি আছে। ঘটনাটো অসমত হোৱা নাই। অসমত আমি কনস্পিৰেচিখিনিহে চাব পাৰিম যে কিবা ষড়যন্ত্ৰ আছিল নেকি তেওঁক ছিংগাপুৰত লৈ যোৱা। কিন্তু ছিংগাপুৰত কি হৈছে, তাৰ ছিংগাপুৰত হোৱা ঘটনা এটা অসম বা ভাৰতত তাৰ বিচাৰ নহ'ব, তাতে হ'ব। আমি খালি এটা পাৰ্টে চাব পাৰিম যে তেওঁক ষড়যন্ত্ৰ কৰি অসমৰ পৰা লৈ যোৱা হৈছিল নেকি। গতিকে এইটো ষ্টেপ বাই ষ্টেপ হ'ব। আৰু ময়ো আপোনালোকক অনুৰোধ কৰিম যে এতিয়া ইমান ইম'শ্যনেল হৈ আছে, মই যে এইখিনিও কথা আপোনাক কৈছোঁ তাৰো কিবা এটা মিনিং উলিয়াই কোনোবা এটা ষ্টেটমেণ্ট দি দিম। যদি সঁচাকৈ যদি হিমন্ত বিশ্ব শৰ্মাই উচিত বিচাৰ কৰে তেনেহ'লে তেওঁ আমাৰ হৃদয়ত সদায় বৈ থাকিব। আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ লগৰ মাজত।